নমস্কাৰ, বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বৰপেটাৰ পৰা। মানে পূজাৰ বন্ধ বুলি আমি খুৰাহঁতৰ তাত ফুৰিব গৈছিলোঁ। তাৰপিছত আমি প্ৰথম দিনাখনেই গ'লোঁ গৰখীয়া গোসাঁই থানলৈ, যিভাগ মন্দিৰ আছে সৰভোগত। এয়া আমি ধূপ চাকি প্ৰথমে জ্বলাই ল'লোঁ। পিছত মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি ভগৱানৰ শ্ৰীচৰণত এভাগ সেৱা জনালোঁ। তাৰপিছত গৈ দেখিলোঁ গামোচাবোৰ বান্ধি থোৱা আছে প্ৰত্যেকজোপাৰ গছতে, মানে মানুহে কিবা এটা মনত আশা কৰি এইটো বান্ধে বুলি প্ৰসিদ্ধ আছে। তাৰপিছত আমি ওচৰতে থকা পুখুৰীভাগ চাবলৈ গ'লোঁ। তাত এটা সৰু কাছৰ পোৱালীয়ে মুৰি খাই আছে। তাৰপিছত এয়া কালিয়া দমনৰ অলপ অংশ দেখুওৱা হৈছে। পৰিৱেশটো মানে বহুত বেছি ভাল লগা, একদম বৃন্দাবনত থকাৰ নিচিনা এটা অনুভৱ হয়। শ্ৰীকৃষ্ণৰ কৃপাদৃষ্টি সকলোৰে ওপৰত পৰে যেন সেইটো আশা কৰিলোঁ। তাৰপিছত এয়া ধুনীয়াকৈ শহাপহু দেখি ঘৰলৈ